চিনাকি বজাৰ বুলি ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এখন অপেনিং কৰা হৈছে। ইয়াতে আপোনালোকে FMCGৰ পৰা গ্ৰ'চাৰীৰ পৰা 99ৰ পৰা ইম্পৰ্টেড চকলেটছ, ইম্পৰ্টেড জুচ গোটেইখিনি বস্তু ওৱান ৰুফটপত পাব আৰু বেলেগতকৈ অকণমান হ'লেও ডিছকাউণ্ট পাব। এতিয়া কিছুমান প্ৰডাক্ট ধৰক কছমেটিক্সত আপোনালোকে 10%, 50%লৈকে আমাৰ ডিছকাউণ্টছবোৰ আছে। 5%ৰ পৰা আপ টু 50%লৈকে ডিছকাউণ্ট পোৱা যায়। ত' আপোনালোক আহক, এটা ভাল এক্সপিৰিয়েঞ্চ পাব। ইয়াতে আপোনালোকে প্ৰায় ঘৰত লাগতিয়াল গোটেইখিনি সামগ্ৰীয়ে পাব। প্লাছ এটা ভাল এক্সপিৰিয়েঞ্চ পাব আহি ইয়াতে। আমাৰ ভাল ভাল ষ্টাফ আছে, গোটেইখিনি আপোনালোকে হেল্প কৰিব বা গোটেইখিনি কম্পিউটাৰাইজ বিলিং চিষ্টেম হয়, তাত কোনো প্ৰব্লেম নাপায়। আপোনালোকে আহক, আহিলে ভালকৈ শ্বপিং কৰক, এক্সপিৰিয়েঞ্চ কৰক, ভাল পাব বুলি আশা কৰিলোঁ। ৰেহাই মূল্য মানে আপোনাৰ প্ৰডাক্ট লৈ আপোনাৰ 5%ৰ পৰা 50%লৈকে ডিছকাউণ্ট দিয়া আছে। চ' প্ৰডাক্ট লৈ বেলেগ, মিনিমাম আপোনাৰ 5%, 2%, তাৰ পৰা আপোনাৰ 50%লৈকে গৈ আছে। প্লাছ আমাৰ ইয়াতে এটা ছেকশ্যন আছে য'ত আপোনালোকৰ বটল, প্লাষ্টিকছ আইটেমবিলাক 49ৰ পৰা 149ৰ ভিতৰত পোৱা যায়। যেনেকৈ বটলছ আছে, ডাঙৰ ডাঙৰ কুকাৰ্ছ আছে, তেনেকুৱা বস্তুবোৰ 49ৰ পৰা 149ৰ ভিতৰত পোৱা যায়। এই চিনাকি বজাৰত বিভিন্ন ধৰণৰ প্ৰডাক্টবিলাক আছে, যেনে 99ৰ পৰা 149লৈকে বিভিন্ন ধৰণৰ বটল, গ্লাছ, টিফিন, ফ্ৰেম আদি বিভিন্ন ধৰণৰ বস্তুবিলাক পোৱা যায়। লগতে ইয়াৰ বাহিৰেও আমাৰ কছমেটিকৰ বস্তু আছে, স্কুলৰ বস্তু আছে, বেবী আইটেমছ, বিভিন্ন ধৰণৰ বস্তুবিলাক আছে। বাহিৰৰ পৰা যিকোনো দোকানৰ পৰা আমাৰ ইয়াতে অতি কম মূল্যত পোৱা যাব।